দিনৰ দিনটো চাইকেল চলাই সন্ধিয়া ছাল ছিগা তপিনাত মিঠাতেল সানে তেওঁলোকে। কুলখুৰাৰ চোতালত মেন্থেল লাইটৰ পোহৰত মাটিত সোণগুটি সিঁচা মানুহৰ জুম। আধা পকা দাড়িৰ মানুহবোৰে লুঙিও পিন্ধে, গামোচাও পিন্ধে, ধুতিও পিন্ধে, পেণ্টো পিন্ধে। ঘাম, তেজ আৰু মিঠাতেলৰ গোন্ধ ৰাতাৰাতি বিয়পি পৰে দৈয়াঙৰ পথাৰে পথাৰে। ছালছিগা তপিনাৰ মানুহবোৰে লাহে লাহে নগৰ, চহৰ আৰু সমগ্ৰ পৃথিৱীত বিয়পায় এই গোন্ধ। তেওঁলোকে ভালকৈয়ে চিনি পায় ৰাষ্ট্ৰক, আৰু ৰাষ্ট্ৰইও জানে এই কথা। ৰাষ্ট্ৰ থকালৈ থাকিব ৰাষ্ট্ৰদ্ৰোহী। তেজপুৰৰ ৰাজপথত পঘাৰে বান্ধি চোঁচৰাই নিয়া হৈছিল কমৰেড ৰাভাক। হাল, কোৰ, দা, হাতুৰিৰে এখন যুদ্ধৰ সূচনা কৰিছিল তেওঁ। তেওঁৰেই উত্তৰসূৰী ছাল ছিগা তপিনাৰ মানুহবোৰে বগা দাঁত উলিয়াই হাঁহি হাঁহি মচি যায় এন্ধাৰ। তেওঁলোকে হেনো ভুল কৰিছে, ৰাষ্ট্ৰই কয় বাৰে বাৰে। আৰে তেওঁলোকেই গঢ়ে, তেওঁলোকেই পাতে, তেওঁলোকেই ৰচে। বাৰ বাৰ কিয়, 100 বাৰ ভুল কৰাৰ অধিকাৰ তেওঁলোকৰ আছে। ৰক্তপাত শূন্য সংগ্ৰামখন তেওঁলোকেই ৰচিছে, অন্যথা AK-47 তেওঁলোকৰ ঘৰে ঘৰে আছে।